हेलो फ्रेंड्स আজি মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। তো ফ্ৰেন্ডছ আজি মই আপোনালোকৰ সন্মুখলৈ এটা খুবেই গুৰুত্বপূৰ্ণ ৰোগৰ বিষয়ে আলোচনা কৰিম। এইবিধ ৰোগৰ প্ৰথম লক্ষণটোৱে হৈছে খজুৱা। এইবিধ ৰোগ সাধাৰণতে 100%ৰ ভিতৰত 90% মানুহৰ হয় বৰ্তমান সময়ত। এইবিধ ৰোগ সাধাৰণতে 4 প্ৰকাৰৰ। মই যথাক্ৰমে কৈ যাম আৰু এনেকুৱা বেমাৰ হ'লে আপোনাৰ কি কৰিব লাগিব আৰু কি লগাব লাগিব ইয়াও মই কম আজিৰ এই ভিডিঅ'টোত। তো বন্ধুসকল এনেকুৱা ভিডিঅ'ৰ আপডেট পাবলৈ আপুনি যদি এতিয়াও মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰক যাতে মোৰ এনেকুৱা ভিডিঅ' আপোনালোকে অতি সোনকালে পাব পাৰে। তো বন্ধুসকল প্ৰথম বেমাৰটোই হৈছে পাছৰা আৰু ইয়াৰ কাৰণ হৈছে এই ৰোগটো হোৱাৰ অন্যতম কাৰণ হৈছে তেজ দূষিত হোৱাৰ ফলত এইবোৰ ৰোগ মানৱ দেহত বিয়পে আৰু ইয়াৰ লক্ষণবিলাক হৈছে প্ৰথমে সৰু সৰু ঘাঁ মচিৰ নিচিনা হয় আৰু তাৰ পিছত সেই ঠাইত খজুৱাওতে তাৰ পৰা ৰস ওলাই আহে। এইবোৰ ঘা হৈ গোটেই শৰীৰত ভৰি পৰে আৰু ইয়াৰ চিকিৎসা হৈছে আপুনি নোট কৰি ৰাখিব পাৰে। ইয়াৰ চিকিৎসা হৈছে ইয়াৰ সবাতোকৈ ভাল ঔষধ হ'ল নিম পাত, নিম ছাল, নিম ফল একেলগে কেঁচা গাখীৰৰ সৈতে মিহলাই নাৰিকল তেলৰ লগত অলপ গৰম কৰিব লাগে আৰু এইবোৰ মলম তৈয়াৰ কৰি গা ধোৱাৰ পিছত 7 দিন পৰ্যন্ত লগালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি। দ্বিতীয় নম্বৰ বেমাৰটো হৈছে ৰিং অৰ্ম, যাক আমি সাধাৰণতে দাঁত বুলি কওঁ আৰু এই ৰোগৰ লক্ষণটো হৈছে কঁকালত, হাতত আৰু শৰীৰৰ বিভিন্ন ঠাইত গোলকীয়া আকাৰৰ হৈ ফুলি থাকে আৰু তাৰ লগত সৰু সৰু ঘাঁ মচিৰ নিচিনা হয় আৰু ইয়াৰ চিকিৎসা অতি সহজ। আপোনালোকে নোট কৰি ৰাখিব পাৰে 5 গ্ৰাম নিমপাতৰ গুড়ি, 5 গ্ৰাম গন্ধক, 2 গ্ৰাম কৰ্পূৰৰ সৈতে 25 গ্ৰাম ভেচলিন মিহলাই মলমৰ নিচিনা তৈয়াৰ কৰিব লাগে আৰু আন এটা ঔষধ হৈছে তুলসী পাতৰ লগত নিমখ মিহলাই সেই ৰস তাত দিলে দাঁত ভাল হয় আৰু আপোনাক যিটো কৈছোঁ 5 গ্ৰাম নিমপাতৰ গুড়ি, 5 গ্ৰাম গন্ধক, 2 গ্ৰাম কৰ্পূৰৰ সৈতে 25 গ্ৰাম ভেচলিন মিহলাই মলমৰ নিচিনা তৈয়াৰ কৰি 7 দিন লগালে আপোনাৰ এইটো ৰোগ নিৰাময় কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকৰ যদি একজিমা বেমাৰ আছে একজিমা বেমাৰতো এই দাঁতৰ একেখন ঔষধ ব্যৱহাৰ কৰিলে আপুনি একজিমাটো আপুনি ভাল হ'ব পাৰে। তো বন্ধুসকল আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।